অফিসটো ওচৰতে আপোনালোকে যাব পাৰে কোৰ্টত যে গৈছে গৈছিলো চাকুৰা ভিতৰত মই 13 তাৰিখে গৈছিলো ৰবচিং কবাত 13 তাৰিখে গৈছিলো 13 তাৰিখে যাওঁতে ছাৰে ক'লে যে বাইদেউ আমি হেৰি কৰিম ওই কথাখিনি ভাবো আমি আপুনি আজিয়ে ভাড়া ঘৰ লওক মোৰ 40 বছৰৰ সম্পত্তি মই ভাড়া ঘৰত থাকিব পাৰো নিবা সময় দিব লাগিব নে নালাগে আপোনালোকে হক মহামান্য আদালত হাইকোৰ্টৰ কথা নামানে হাইকোৰ্টৰ ৰায় অমান্য কৰি আছে কিমান বছৰ ধৰি আছিল আপুনি ইয়াত হাইকোৰ্টৰ অৰ্ডাৰ মতে ফুল অৰ্ডাৰত আহিছে আমাক মাটি দিব লাগিব এটা কেছটো পেন্ডিং মানে লেখা আছে এইটো সোমবাৰে আৰু কেছ উঠিব সেইকাৰণে আজি তাতে গুচি আহিছে কিমান বছৰ ধৰি ইয়াত আছে আপুনি 40 বছৰ 40 বছৰ মোৰ পিছফালে নাতে ছাৰ এতিয়া ডিচি হৈ আছে তেখেতৰ 1 বিঘা মাটি হৰেন্দাস খানানগুৰি 1 বিঘা মাটি ইয়াতে নিজে লিখিব পাৰে মই লিখিব নোৱাৰো কাৰণে মোৰ খিনি ম্যাদি নহয়